আছুৰ মজিয়াত সুদীৰ্ঘ ২৭ বছৰীয়া পৰিক্ৰমাৰে সেৱা আগবঢ়াই ছাত্ৰ সংগঠনটোৰ পৰা আজি বিদায় ল'লে মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকনে। লক্ষ্য অসম প্ৰথম, সদায় আৰু চিৰদিন। সৰুপথাৰ বিধানসভা সমষ্টিৰ এঘৰি যুঁজিবলৈ টঙালি বান্ধিছে প্ৰভাৱশালী ছাত্ৰ নেতাজনে। উদ্দেশ্য আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত আত্মপ্ৰকাশ কৰিবলগীয়া আঞ্চলিক ৰাজনৈতিক দলৰ বিশেষ দায়িত্ব গ্ৰহণেৰে দলটোক জনমুখী কৰা। নতুন দলটোৰ আহ্বায়ক সমিতিৰ দায়িত্ব প্ৰদান কৰিবলৈ লোৱাৰ বাবে আছুৰ মজিয়াৰ পৰা আগতীয়াকৈ তেওঁ অব্যাহতি লোৱা বুলি জানিব পৰা গৈছে। ২৭ বছৰীয়া এটা পৰিক্ৰমা অসম ছাত্ৰ সন্থাৰ এজন কৰ্মী হিচাপে আজিৰ তাৰিখত আনুষ্ঠানিকভাৱে সংগঠনৰ মজিয়াৰ পৰা বিদায় লওঁ। এই বিদায়ক্ষণত এটা কথাই কঢ়িয়াই লৈ যাবৰ কাৰণে প্ৰচেষ্টা হাতত লৈছোঁ যে প্ৰথম অসম সদায় আৰু চিৰদিন, ইয়াকে সাৰোগত কৰি যাতে ভৱিষ্যতৰ দিনত আগবাঢ়ি যাব পাৰোঁ তাৰে চিন্তাৰে আজিৰ এই পবিত্ৰ মঞ্চৰ পৰা বিদায় ল'বলৈ মনস্থ কৰা হৈছে। জীবনে মরণে মই চিরদিন অসমীয়া, জীবনে মরণে মই চিরদিন অসমীয়া, অসমীয়া দেহে প্রাণে দশক নিষ্ঠাৰে সেৱা আগবঢ়াই আছুৰ মঞ্চৰ পৰা মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকনে অব্যাহতি লোৱাত স্বাভাৱিকতে গোলাঘাট জিলাৰ ৩টা মহকুমাৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়া কৰ্মীসকলে গভীৰ দুখ অনুভৱ কৰিছে। কিয়নো আপোচবিহীন একনিষ্ঠ কৰ্মীৰূপে ৰাজু ফুকনে গোলাঘাট জিলাৰ প্ৰতিখন আঞ্চলিক সমিতি মহকুমা সমিতিৰ মাজত সমন্বয় স্থাপন কৰি আছুক গতিশীল কৰাত বিগত সময়ছোৱাত বিশেষ ভূমিকা পালন কৰি গৈছিল। ধনশিৰি মহকুমা ছাত্ৰ সন্থাই আজি বেলগাঁও, বৰপথাৰ, টেঙানী, সৰুপথাৰ, গেলাবিল, উৰিয়ামঘাট, নাওজান আৰু চুঙাজান আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত সৰুপথাৰত বিশাল অনুষ্ঠান আয়োজন কৰি ছাত্ৰ কৰ্মীসকলৰ আদৰৰ ৰাজু ফুকনক বিদায় সম্বৰ্ধনা জনায়। আজি সৰুপথাৰত এক প্ৰকাৰৰ ৰাজু ফুকনৰ সমৰ্থনত আছু কৰ্মীয়ে যেন আৰম্ভ কৰিলে নিৰ্বাচনী প্ৰচাৰ অভিযান। ৰাজু ফুকন জিন্দাবাদ ধ্বনিৰে বিশাল মটৰচাইকেল শোভাযাত্ৰা কৰি ছাত্ৰ নেতাজনক আদৰি নিয়ে। আছুৰ মজিয়াত আগন্তুক দিনত ৰাজুদাৰ শূন্যতাৰ বাবে ছাত্ৰ সন্থাৰ বহুজন নিষ্ঠাবান কৰ্মী দুখত ভাগি পৰা পৰিলক্ষিত হয়। গোলাঘাট জিলা ছাত্ৰ সন্থাই গোলাঘাট নগৰৰ কাৰ্যালয়ত আজি ৰাজু ফুকনৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছে। উল্লেখ্য যে 1993 চনত বেলগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক ৰূপে নিৰ্বাচিত হোৱাৰ পাছত 2010 চনত গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰূপে তেওঁ নিৰ্বাচিত হৈ জিলা ছাত্ৰ সন্থাক সবল নেতৃত্ব প্ৰদান কৰি গৈছিল। পৰৱৰ্তী সময়ত আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহলৈ নিৰ্বাচিত হৈ দুধনৈ অধিৱেশনত সাংগঠনিক সম্পাদক ৰূপে নিৰ্বাচিত হয়। পাছত তেওঁক মুখ্য সাংগঠনিক সম্পাদকৰ দায়িত্ব প্ৰদান কৰে। ইফালে আছুৰ নতুন আঞ্চলিক ৰাজনৈতিক দলৰ পৰা ৰাজু ফুকনে আগন্তুক বিধানসভা নিৰ্বাচনত সৰুপথাৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত, যাৰ বাবে সমষ্টিটোত আউল লাগিছে ৰাজনৈতিক অংকত। জীবনে মরণে মই চিরদিন অসমীয়া, অসমীয়া
দেহে প্ৰাণে মই